আমি আজি কেক ডেকোৰেশ্যন কৰিম, এটা 4টা কেক ডেকোৰেশ্যন কৰিম, এটাতে ৰ'জ আঁকিম, এটা সম্পূৰ্ণ ৰ'জে কৰিম। এইটো চাই থাকক আমি কেনেকৈ ফ্লাৱাৰ ডেকোৰেশ্যন কৰিম। আমাৰ এটা কেক হৈ গ'ল, কিমান সুন্দৰ লাগিছে নহয়। আৰু এতিয়া আমি ছেকেণ্ড কেকটো লানি যাম। এতিয়া আমি নেক্সট কেক কৰিম, আমি ফ্লাৱাৰ বাস্কেট বনাম। আজি আমি 3টা কেক বনালোঁ। 3টা কেকৰ ডেকোৰেশ্যনত আমাৰ ৰ'জ ডেকোৰেশ্যন কৰিছোঁ ৰ'জেৰে। গতিকে ৰ'জখিনি এনেকুৱাকৈ আমি কৰিছোঁ, যিখিনি যে নতুন যদি কোনোবাই কৰিব বিচাৰে, আগৰ কৰা মানুহখিনিৰ কাৰণেতো একেবাৰে সহজ আৰু এইটো, কিন্তু নতুনকৈ যদি কৰিব বিচাৰে অলপ চালেই বুজি পাব যে একদম সহজ পদ্ধতিত কৰিছোঁ, যি মানে ৰ'জ বনাব সুবিধা হোৱাকৈ। গতিকে আমাৰ চেনেলটো চাব, আমি আৰু কৰি থাকিম আগলৈ। আমি কৰি থকাবিলাক চাব, আপোনালোকৰ সঁহাৰি আমাক কৰিব, সহায় দিব বুলি আশা ৰাখিলোঁ। আজি 4 নম্বৰৰ কেকটো বনাইছোঁ। আজি দিনটো পিংক কালাৰে বনাই আছিলোঁ বেছিভাগ, এতিয়া পিংক কালাৰ সলনি চকলেট কালাৰ দি আছোঁ, চকলেট ফ্লেভাৰ।